তেনেহ'লে জাপিকুচি থৈ দিবা ডাঙৰ হ'লে আমাৰ দলিয়ে পিন্ধিব পাৰিব তেতিয়ালে বা কি ফেশ্বন ওলাই চিৰিয়েলবিলাকত দেখা নাই মাহে মাহে দেখোন ফেশ্বন সলনি হয় তোমাৰ ব্ৰেইনৰ এটা ফাল চিৰিয়েলবিলাকে শেষ কৰিলা বুজিছা চিটি স্কেন কৰিলেও ৰিপৰ্টত চাগে চিৰিয়েলবিলাকৰ চিনেই ওলাব হ'ব মোৰ চিৰিয়েলবিলাকক লৈ ঠাট্টা কৰিব নালাগে নিজেও দেখোন খেল বুলি ক'লে পাগল খেলে মাথা নষ্ট নকৰে যে হ'ব এতিয়া জিন্সৰ কথাটো কি কৰোঁ সেইটো কোৱা ৰুমৰ ভিতৰত যি পিন্ধা পিন্ধি থাকিবা বুজিলা শুনা ৰুমৰ বাহিৰ ওলাই যাব নোৱাৰিবা কিন্তু থেংক ইউ বোলে কালৰো কাল বিপৰীত কাল ঘৈণীয়ে চেলেকে এই অপূৰ্বৰ গাল এনেকুৱা ঘৈণী থকাতকৈ নথকাই ভাল ছাৰ এই OLXত বোলে পুৰণা মালবিলাক বেচিব পাৰি আপুনিও নহ'লে ট্ৰাই এটা কৰি চাব পাৰে তেৰাৰ কিপাত উৎপল কি ক'লা এইমাত্ৰ নাই তেনেকৈ একো নাই এইমাত্ৰ কি ক'লা তুমি OLX কান্তলীয়া চিনি পোৱা হেৰা এনেই মাথা গৰম হৈ আছে কৈ দিলোঁ কিন্তু এয়া ব্যৱহাৰ কওক দিয়ক কওক এয়া ব্যৱহাৰ দেখিলে মই তেখেতৰ কষ্ট হৈ আছে বুলি ভাল কথা এষাৰ ক'লোঁ নাই আজিকালি মানুহক ভাল কথা ক'বই নাপায় ছাৰৰ ছাইড ইনকমবিলাক কমি গ'ল যে সেইকাৰণে গৃহকণ্ডল বাঢ়িছে এতিয়া আচ্ছা কথাটো মানে সেইটোহে মই একো আগে পাছে বিয়া পাতি পোৱা নাই নহয় ছাৰ কিন্তু মই বিয়া পাতিম এজনী ছোৱালীক হ'লেও মই বিয়াখন পাতিম সেইটো মোৰ হেঁপাহ এটা আছে ছাৰ হেঁপাহ এই যে হেঁপাহটো মোৰো আছিল বুজিছা আছিলনে কিমান যে আশা অন্তৰত হেঁপাহ চব সোমাই আছিল লক্ষীৰটো এনেই বন্দনাহে কৰি থাকোঁ ভাবিছিলোঁ এইবাৰ লক্ষী আইক মোৰ ঘৰলৈ আদৰি আনিম এই তোমাৰ ঠিক বিয়াৰ হয় হোমৰ গুৰিৰ কথা কৈছোঁ দেই যেতিয়া তোমাৰ বৰমালাডাল হাতলৈ ঠিক তুলি লৈছিলোঁ আৰু পিন্ধাবলৈ ঠিক আগবাঢ়িছোঁ হেৰা সাক্ষাৎ মোৰ চকুৰ সন্মুখত আই লক্ষীক মই আদৰি আনিছোঁ সেই বুলি ভাবিয়েই বৰমালাডাল দিছিলোঁ পিন্ধাই বুজিছা সেইটোৱে হেঁপাহটো আছিল কিন্তু কি কৰিবা বুজিছা হেৰা দিন বাগৰাৰ লগে লগে এই যে হেঁপাহ গুচি গ'ল হেৰা লক্ষীয়াই আদৰি অনাটো নহ'ল লক্ষীয়াৰ বাহন ভাগে আহিল যেন লাগিছে এই ফেঁচা এজনীহে আহিল নে বৌয়ে কুলিয়াইনে নহয় মানে ফেঁচাই কুলিয়াই যে বৌয়েনো আপোনাক কি কয় মানে তাকে চিধাকে ক'ব লাগে কি কয় মানে এই ক'বলৈ মন নাযায় মানে এই হেৰি এইবাৰ আকৌ জিন্স পেণ্ট এটা লগা হ'ল এই ঘৰ মুচিবলৈ নহয় নিজে পিন্ধিব হে ভগৱান কি ফিচ পিচাই আছা জেৰক্স এখন আছিল পটককৈ বোলো কৰি আহোঁ জিন্স পেণ্ট আপুনিও আকৌ হাঁহিবলৈ কি হ'ল জিন্স অকণ আহল বহলকৈ আনিব কেতিয়াবা আপুনিও পিন্ধিব পাৰিব মানে ঘৰতো শান্তি নাইকিয়া হ'ল ইয়াতো মানে অপমানৰ পাত্ৰ এই ভুক্তভোগী অপূৰ্বহে মাত্ৰ মই এতিয়া গৈ থাকোঁ নেকি বৌ বহাচোন আহিছিলাহে যোৱাই নে
একেবাৰে ভাতকেইটা খাই যোৱা নালাগে দিয়ক বৌ মোৰ ডেলিভাৰী টাৰ্গেট এতিয়া বহুত আছে এই ইয়াত মই ভাত চাত খাই থাকিলে চাকৰিটোকে যাবগৈ নেকি এই পইচাকেইটা দিলে মই যাবগৈ পাৰোঁ আৰু আচলতে কি জানা জয়ন্ত নাজানো নহয় দুষ্টটো মই কোৱাই নাই ক'ৰ পৰা জানিবা কি হ'ল জানা জয়ন্ত মোৰ হাতত যে আজি একদম কেছ নাই জানা একাউণ্টত আছে কিন্তু তুমি আহিবা বুলি যে একদম পাহৰি গ'লো মই দাদা আহিলে দাদাৰ পৰা লৈ থ'ম কাইলৈ লৈ যাবা বেয়া পাবা নেকি আকৌ কিয় বেয়া পাম বৌ মই আজি অফিচত মোৰ পৰাই মিলাই দিম দিয়ক মই এতিয়া গৈ থাকোঁ তেন্তে ঠিক আছে ঐ ৰচোন ৰ এই তই হলধৰৰ পিতেক নহয় জানো হয় বৰ্মা চিচ কিবা কামত আহিছ বৰ্মা মই সেই ডেলিভাৰী বয় কাম এটাত সোমাইছোঁ নহয় মাজুবৈ অৰ্ডাৰ এটা দিছিল তাকে দিবলৈ আহিলোঁ ভালেই কৰিলি দে চাহ তাহ কিবা খালি খালোঁ বৰ্মা খালোঁ কি অৰ্ডাৰ দিছিলেনো অৰ্ডাৰ মানে বৰ্মা জিন্স পেণ্ট দুটা দিছিলে হেৰি মানে মা আমাৰ ডলি আৰু গুগীৰ কাৰণে অঁ কিন্তু পেণ্ট দুটা লেডিজ পেণ্টহে আছিলে হেৰি নহয় জয়ন্ত আমি পেনকেইটা কাটি সৰুকৈ চিলাই ল'ম দিয়া তোমাৰ দেৰি হোৱা নাই জানো যোৱা আকৌ যাওঁ বৰ্মা আহিছোঁ দিয়ক পেন দুটা কেনেকুৱানো চাওঁ এই পেন দুটা ইহঁতলৈ অৰ্ডাৰ দিছিলি নহয় মানে মা দুটালৈকে এটা এটা অৰ্ডাৰ দিছিলোঁ ঐ দেহা এইফালে আহা আহা বৰ সুবিধা দেই চোলা দেখোন নালাগেই বুকুলৈকে পিন্ধিব পাৰিব এইটো পিন্ধিলে কিন্তু বেলেগ চোলা একেবাৰে নালাগে নহয় মানে মা অকণমান দীঘল হ'ল ন অকণমান নহয় ভালকৈয়ে দীঘল হেৰি মানে মা কাইলৈ পেন দুটা মই ঘূৰাই দিম দিয়ক কেনেবাকৈ তোমালোকে পিন্ধিবলৈ অৰ্ডাৰ দিয়া নাইতো নহয় মা কি যে কয় আমি এইবোৰনো কিয় পিন্ধিম মানুহে দেখিলে কি বুলি ক'ব মই এইবোৰ থৈ দিছোঁ দিয়ক কিবা ভেজাল পাইছোঁ